এতিয়া ইপিনে মই জিএনচিকো একটা ট্রাই করে চাবা দিম যেনেকৈ আমি ৰিলছৰ শৰ্ট ভিডিঅ' দেখা পাওঁ ঠিক তেনেকৈ আমি মই ট্রাই কৰি চাবা দিম জিএনচিকো আহক ৰ মনে মনে কিন্তু ৰুমত গেল মই মনে মনে কৈ দিম আৰু ইপিনে নুন হৈছে নাই মাছ পিদি আমাৰ জিএনচি ট্রাই কৰি চাব আকৌ Good morning everyone. Radhe Radhe Jai Shri Krishna. Aji hoise next Holi. To aji hoise 14 mas. Aru aji Holi buli eta amar dangar khana ase aji. To apnalok moi dekhoi dim olop pasot. Aru aji Holi special khana buli ipine pura motor tu mane boil kore thoise. Aru ipine pyas kiba kibi bahut ki ami kati thoisu. Aru ipine mane just mane mor video mane upload dilu. To sabore guys upload dilu ipine so itu mor nijor video sai ipine moi pura চাওক ৰেডি হৈ আছো আজি স্পেশাল খানা আছে আমাৰ হোলি বুলি তো চাওক জাস্ট 5 মিনিট হল আপলোড দিয়া 5 মিনিট হল এটো হোলিৰ ভিডিও আপলোড দিছো মই তো চাওক তো ইপিনে পুৰা তেল গৰম কৰি দিছো আৰু এজেন্সি আজি আমাৰ পুৰা স্পেশাল খানা আছে না হোলিৰ নামৰ চাওক এতিয়া ফাৰ্ষ্ট কি ৰান্ধিব আলু আৰু মটৰ মানে গুগুনি ৰান্ধিব লাগে গুগুনি ওয়া Moja kalar dise ipine alu aru motor pura kati thise sau pura moja hore aru ipile pa nijor video nije sai pura bonai ase amar jensi aji holir special khana hobo sai thakode video skip no pe sau wa moja hobo pura moja sen pai ase wa moja hobo khana aru amar aji special khana buli ei video jensi ki khana hobo ডাঙৰ মাছ চাওক এই ডাঙৰ মাছ আজি আমাৰ হোলি বুলি স্পেশাল খানা হ'ব মানে সকলোৱে গম পাই যে মইতো মাংস নাখাই বাৰু যিসকল মোৰ আগৰ ভিডিঅ' চাই থাকে আগৰ মোৰ ছাবস্ক্ৰাইবাৰ সকলে গম পাই মই মাংস নাখাই তো সেই কাৰণে ডাঙৰ মাছ আনিছো আমি দুইটা এজেন্সি হোলিৰ নামৰ চাওক এই পুৰা মজা খানা ইমান ডাঙৰ মাছ না দাঙিবই নাপাই আছে নেকি হা এজেন্সি পুৰা ডাঙৰ মাছ তো ফার্স্ট টাইম এক্সপেরিয়েন্স মাছ কাটা আছে মই ডাঙৰ মাছ আৰু আপোনালোকে জনাওক হোলিৰ নামত কি খানা মাছ মাংস কি খানা কৰিছে এই কিবা ছাগলী কি খানা কৰিছে স্পেশাল খানা কোনে জনাও দেই আৰু এইফালে আমাৰ টিকলো এও কান্দি আছে চাওক পুৰা চাই আছে মোক ই মানে মাছ খাবা যাবা চাই আছে আৰু ইফালে এটা ৰখি আছে তো ফাইনালি আমার মাছ কাটা হয়ে গেল গোটাই কমপ্লিট তো মোর মাছ কাটা হয়ে গেল আর রুম ভিতরে মা পুরা মানে মিক্স করে আছে মানে রং নামুক তেল দি পিনে পুরা মিক্স করে আছে আপনার ঠিক হয়ে আছে তো ইয়াত রং নামুক আর তেল দি পিনে পুরা মিক্স করে আছে তো এটা পুরা মাছ ফ্রাই করব কারণে আমি রেডি এপিনে মাছ পুরা রেডি আর এপিনে পুরা তেল গরম দি আছে বাহ আরো বাপরে মজা হোক খানার আজির আর এতিয়া মানে মাজা হুলি মাজা তো খাই আছো মাজা একেটো খাই শেষ হল এইটো খালি হল সিটো আর এইটো আছে তো ক্লাস নাগিব এইকেইটা পুরা মজা নহয় মাজা খাই আছো আর এইফালে পুরা আমার মাছ ফ্রাই চলি আছে আর মই পুরা খাই আছো যেন খাই না খাই নাখাম মই ইমান ঠান্ডা খা ইমান ঠান্ডা যেন ঠান্ডাত মাজা খাই নেকি হয় খাব লাগে মাজা সব যেনছে বলে না খাই আছো মই দিও তো মাছ ফ্রাই করতে ইপিনে আমার শেষ বর্তমান একটা নিতে লাস্ট ইপিনে দুটা ইয়াত একটা লাস্ট এইপিনে গোটাই ফ্রাই কৰিছো সব এনেকৈ কৰি জেন্সি পাগল লাগিছে নেকি লগা নাই না মাছ খাব লাগিব আজি হোলিৰ নামত এইটো আমাৰ স্পেশাল খানা মাছটো নাখায়ে মাছ আৰু বন্ধুসকল আপোনালোকক মই এটা বস্তু দেখুৱাই দিম মানে মোৰ ফেভাৰিট হয় সেইটো বস্তু মানে মাছ পিডি তো মাছ পিডিটো মোৰ পুৰা ফেভাৰিট হয় দেই মাছ পিডি পালে মোক একোই নালাগে তো এইপিনে জিএনচি পুৰা ৰান্ধিবৰ কাৰণে সেইটো হৈ আছে এইপিনে এইটো হৈছে মাছ পিডি আৰু এইপিনে কি কাটি আছে এই জালুক মানে জলকীয়া আৰু পিঁয়াজ কাটি আছে কি বনাব এটা মাছ পিডি বনাবৰ কাৰণে পুৰা ৰেডি হৈ আছে চাওক ইপিনে মাছ পিডি পুৰা ৰেডি তো
কাৰ কাৰ ফেভাৰিট হয় মাছ পিটি কমেণ্টত জনাওক দেই মোৰ কিন্তু ফেভাৰিট মাছ পিটি পালে মোক একো নালাগে মাছ পিটি পালে মোক সেইটো মাছেই নালাগে ফেভাৰিট মোৰ তো এতিয়া ফাইনেলি মাছ পিটিটো এনেকুৱা পুৰা গেছত বহাই দিলোঁ আৰু এই মাছ পিটিটো কেনেকুৱা বনাই আমাৰ মানে জিএনচিৰ পৰা খুলি ল'ম মই জিএনচি কেনেকুৱা বনাই মাছ পিটি কৈ দিয়া খাৰ দি বনাম খাৰ দিয়া কি দিছে ইয়াত পিঁয়াজ নহৰু চালুক আৰু খাৰ আৰু খাৰ খাৰ আৰু যদি ধুনীয়া থাকে ধুনীয়া দিলেও হয় কিন্তু বৰ্তমান ধুনীয়া নাই আৰু বিলাহী দিলেও হয় বৰ্তমান বিলাহী দিয়া নাই আমি বিলাহীতে আছিল এই পিনে বিলাহী দিয়া নাই আৰু ধুনীয়াটো বৰ্তমান শেষ হ'ল ধুনীয়াটো দিয়া নাই আমি না আৰু সেই যিটো এইটো কি বুলি কয় নহৰু পিঁয়াজ হা এইটো দিলেও হয় চাওক এনেকুৱা কৰি পূৰা মজাকৈ আমি বহাই দিলোঁ গেছত মাছ পিটি এতিয়া টমাটো কাটি দি আছোঁ আমি চাওক পূৰা টেষ্ট হ'ব দেই এই মাছ পিটিটো আৰু ইফালে আমাৰ মাছ পিটিটো উতলি আছে চাওকচোন পূৰা মজা হ'ব দেই চাওক খাং লাগিছে নাই লাগিছে খাংটো লাগিবই চাওক পূৰা বাচনাটো পূৰা চেন হৈছে পূৰা পানী ওলাল আৰু মোৰ জিভাৰ পানী এনেকুৱা মজা হ'ব এই মাছ পিটিটো এতিয়া এইপিনে মই জিএনচিকো একটা ট্ৰাই কৰি চাবা দিম মানে যেনেকৈ আমি ৰিলছত দেখা পাওঁ না যেনেকৈ আমি ৰিলছত শ্বৰ্ট ভিডিঅ' দেখা পাওঁ ঠিক তেনেকৈ মই ট্ৰাই কৰি চাবা দিম জিএনচিকো আহক ৰ মনে মনে ওই কিন্তু ৰুমত গেল মই মনে মনে খুৱাই দিম চাই থাকক আৰু ইপিনে নুন হৈছে নাই মাছ পিটি আমাৰ জিএনচিয়ে ট্ৰাই কৰি চাব আকৌ মজা মজা না মজা ইমান টেষ্টি গুড মজা কি হ'ল নাই ইমান টেষ্ট হ'ব খাই থাকিব মন গৈছে আৰু ঠিক আছে এইপিনে জিএনচি পূৰা ৰাগত আছে এনেকুৱা কৰি কৰা বাদে চাওক পূৰা খঙত আছে ৰাও নিদিয়ে আৰু জিএনচি ঐ পূৰা ৰাগ হৈছে জিএনচি চাওকচোন বাপৰে খাত্ৰ নাই আৰু মানে পূৰা ৰাগ হৈ গ'ল জিএনচি মানে ওই মাছ পিটি বনাটো নুনটো টাই দিছে না মানে মই একটা চামুচত এক্সট্ৰা নুন লৈ পিনি খুৱাই দিছিল মানে চকা হৈছে বুলি চকা মানে নুনটো বেছি হৈছে তথাপি নিজে দিয়া না তাৰ কাৰণে চকা হ'লে বা ভাল বুলি কৈছে ন তাৰপিছত আৰু এক্সট্ৰা অলপ লৈ পিনি খাইছে ওতে হ'ল নামুক কম কনফিউজ হৈ গ'ল তাৰমানে জিএনচি তো তাৰ কাৰণে আগত চকা আৰু এতিয়া কম এনেকৈ কৰি মোক পূৰা বুজি পিনে গম পাই গ'ল যে এক্সট্ৰা নুন দি পিনি মোক এনেকৈ কৰি খুৱাইছে না কৰি পূৰা ৰাগ হৈ গ'ল জিএনচি তো আমাৰ মাছ ভাজা হৈ গ'ল আৰু এতিয়া আমি হোলীৰ স্পেচিয়েল খানা মানে ভাতটো খাম তো মই হাত ধুই ল'ম প্ৰথমে এয়া হৈছে জিএনচি ৰান্ধা ঘুগুনি আৰু এয়া হৈছে জিএনচি ফ্ৰাই কৰা মাছ তো এতিয়া আমি খাম ভাত হোলীৰ নামত স্পেচিয়েল খানা পূৰা মজা হ'ব মেও মেও হাঁহ খাই ল তুমি আগত সঁচাকৈ পূৰা মজা লাগিছে মোৰ জিএনচিয়ে ৰান্ধিছে এনেকুৱা কৰি ঘুগুনি আৰু এইটো হ'লে মাছ ফ্ৰাই কৰা মজা আৰু আপোনালোকে কওক দেই কি লগত মানে ভাতটো খাইছে আজি হোলীৰ নামত মাছ মাংস ছাগলী অলপ আগতে কৈছোঁ মই সেইটো কথা আৰু কৈছোঁ কমেণ্টত জনাওক আৰু ইপিনে জিএনচিও খাই আছে তো কেনেকুৱা লাগিছে ভালে নিজে ৰান্ধা স্বাদ আছে না একদম পূৰা টেষ্ট হোলীৰ নামত খাই আছে এই মাছটো খা মাছ খা আৰু ক কেনেকুৱা লাগিছে টেষ্ট মজা আৰু ঘুগুনি খাই দেখাও কেনেকুৱা লাগিছে একদম তো ভাত চাত খাই পিনি এতিয়া অলপ ৰেষ্ট কৰি আছোঁ আৰু মোৰ ফালৰ পৰা সকলোকে হেপ্পী হোলীৰ শুভেচ্ছা থাকিল